Hello guys, welcome back to my YouTube channel. তো মই এতিয়া জাস্ট মানে কলেজৰ পৰা আহি পালো মানে মোৰ আছে এতিয়া এক্সাম হাই সেকেন্ডাৰী এক্সাম দি আছো এতিয়া বৰ্তমান আৰু আজি আছিল আমাৰ আসামিছৰ এক্সাম আৰু বাকি আসামিছৰ এক্সাম কেনেকুৱা হল কি হল আপোনালোকক কৈ আছো তাৰ আগতে ভাবিলো কি এটা ভিডিও বনাইলো মানে বহুত দিন হল না গাইস ভিডিও নেদা মানে ইউটিউবৰ পৰা যিকিটা ভিউ যাইছিল সেইকিটা নহব মানে ৰিটাৰ্ণ হৈ যাব তাৰ কাৰণে ভাবিলো এটা ভিডিও বনাইলো মানে সৰু ভিডিওটো হ'ব মানে তো ভাবিলো আৰু এটা বনাই দি বুলি নরমাল এটা আৰু বাকি তোমালোকৰ এক্সাম কেনেকুৱা হল আজি জুনে জুনে হাই সেকেন্ডাৰী দিছা বা ভিডিওটো চাই আছা আৰু কৈ দিবা কমেন্টত কেনেকুৱা হল এক্সাম আসামিছৰ আৰু বাকি তো আজি তো মেট্ৰিক পৰীক্ষা শেষ হল দুটা এক্সাম আছে 11 মাৰ্চত আছে আৰু 17 মাৰ্চত আছে আৰু বাকি বেছি কথা নকওঁ এইফালে দেখাব আসামিছৰ প্ৰশ্নখন আমাৰ এইফালে মানে ইমান লিখা নাই গাইস মানে পাস কৰা নম্বৰটো আছে ধুনিয়াকৈ আৰু এইফালে কিমান লিখিছো হেইটো নকওঁ মানে হেইটো ৰিজাল্ট দিলে গম পাবো এতিয়াই মানে আকৌ নেদু আৰু বাকি মেট্ৰিকৰ আগত মানে যিটো জোচ আছিল না গাইস পঢ়া হেইটো কিন্তু হাই সেকেন্ডাৰী এতিয়া বৰ্তমান নাই মোৰ বাকি কোৱা না জানো মানে মেট্ৰিকত যিটো পঢ়িছিলো মানে মেট্ৰিকত যিমান টাইম পঢ়িছিলো না হাই সেকেন্ডাৰী সিমান টাইমৰ আধো পঢ়া নাই ক'ব গ'লে সেইকাৰণে মিডিয়াম হৈ আছে যিটো হ'ব লাগিছিল মানে সেইটো হোৱা নাই আৰু বাকি আজি প্ৰশ্নপত্ৰখনত মানে চাইছিলো কি মূল ভাৱ মানে বেলেগো চাই গৈছো মূল ভাৱ অনলি নহয় কিন্তু মূল ভাৱে নাহিল গাইস মানে যিটো চাই গৈছো তাই শুনটো নাহিল ধুনীয়া এটা মানে কমন মূল ভাৱ চাই গ'লো কিন্তু সেইটো নাহিল মানে মূল ভাৱে নাহিল এইবাৰ কিয় বা নাজানো বাকি মানে আহি আছিল মানে 2022 চনত আহা নাই চাগে তো 2025 ত নাহিল আৰু বাকি তোমালোকৰ এক্সাম আসামিছৰ এক্সাম কেনেকুৱা হল কমেন্ট কৰি জনাই দিয়া যদি কোনোবা মেট্ৰিক দিয়া ষ্টুডেণ্টে চাই আছা ভিডিওটো কমেন্টত জনাই দিয়া আজি তোমালোকৰ মানে ইলেক্টিভ সাবজেক্ট কি আছিল কিমান লিখিলা বা কি এইটো কমেন্টত জনাই দিয়া মোৰ লগত যদি কোনোবাই চাই আছা বা মোৰ লগত যে কলেজত পঢ়া কোনোবা ষ্টুডেণ্টে এই ভিডিওটো চাই আছা কমেন্টত পুৰা একদম জনাই দিয়া কিমান কি লিখিলা বাকি মোৰটো কৈ দিলো আৰু বাকি আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো মানে একদম নরমাল ভিডিও গাইস ঘৰৰ ভিতৰৰ পৰা ফটো যোৱাটো নাই এইদিন মানে এক্সাম হৈ থকাৰ কাৰণে মানে মোৰটো বিষাই আছে তাৰ কাৰণে ভিডিওটো সমাপ্ত কৰি দিও আৰু যদি ভিডিওটো চাই ভাল পায় লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব লকম অন্য এটা ভিডিওতে বাবা গাইস বাবাই